অসমৰ প্ৰভাৱটো গোটেই দেশত যেনেকৈ প্ৰভাৱ এটা পৰিছে সেনেকৈ অসমতো পৰিছে। শনিবাৰ শুকুৰবাৰৰ পৰা এই চিনেমাখন ৰিলিজ হৈছিল, আপোনালোকে চবেই জানে। তাৰপিছত শনিবাৰে যেতিয়া চিনেমাখন বহুত কম হলত লিমিটেড হলত দিয়াৰ পিছত ৰবিবাৰৰ পৰা যেতিয়া চিনেমাখন বহু হলত দিয়া হ'ল, তাৰপিছৰ পৰা গোটেই মানুহ চব পিনৰ পৰা এইখন চিনেমা চাবৰ কাৰণে মানুহ ওলাই আহিছে। আমিও এপিল কৰিছিলোঁ, গভৰ্ণমেণ্টে এপিল কৰিছিল, প্ৰাইম মিনিষ্টাৰেও এপিল কৰিছিল চিনেমাখন চাবৰ কাৰণে। তো মই ভাবোঁ যে চবেই এইখন চিনেমা চোৱা উচিত। এইটো কোনো হেৰি নাই, এজ এ হিউমেন বিং চবেই চাব লাগে চিনেমাখন। এখন চিনেমা মই সেইদিনাও কৈছোঁ, এখন লাইফ টাইমৰ এখন চিনেমা, ৰিয়েলিটি চিনেমা। তো এইখন চাওক, চবেই উপভোগ কৰক। আৰু চিনেমাখনৰ বিজনেছ হিচাপে যিটো সুধিছে আপুনি, বিজনেছ হিচাপে চিনেমাখন বিজনেছটো হৈছে। যেতিয়া চিনেমাখন চলে ডেফিনেটলি তাৰ বিজনেছ হয় এটা। বহুত 2 বছৰৰ পৰা চিনেমা হল বন্ধ হৈ আছিল, অৱস্থা খুব বেয়া চিনেমা হলৰ। তো এতিয়া চিনেমা আৰম্ভ হৈছে আৰু আহক মানুহখিনি চিনেমা চাওক। ডেফিনেটলি আমি যেতিয়া চিনেমাখন শুকুৰবাৰে ৰিলিজ কৰাৰ পিছত আমি শনিবাৰে যেতিয়া প্ৰেছ কনফাৰেঞ্চটো কৰিছিলোঁ, তাৰপিছত আমি ভাবোঁ যে মুখ্যমন্ত্ৰী তাতে হস্তক্ষেপ কৰাৰ পিছত তেওঁ বিচাৰিছে যে চিনেমাখন চব পিনে, আমি তেওঁক এপিল কৰিছিলোঁ যে চিনেমাখন চবতে দিব লাগে। তো চিফ মিনিষ্টাৰে আমাক সদায় অসমৰ চিনেমা হলখিনি, আজি মই খুব গৌৰৱেৰে ক'ব খুজিছোঁ যে 2008ৰ পৰা চিনেমা হলখিনিৰ কাৰণে যিখিনি CMA কৰি আহি আছে, ৱেন হি ৱাজ এ ফাইনেন্স মিনিষ্টাৰ, ৱেন হি ৱাজ এ হেড মিনিষ্টাৰ, তেতিয়াৰ পৰা যিখিনি আমাৰ চিনেমা হল মালিকখিনিৰ কাৰণে কৰি আছে, আমাৰ এমেণ্ডমেণ্ট তেওঁ কৰি দিছিল, আমাৰ টেক্সত আমাক বেনিফিট কৰি দিছিল, পেকেজ আমাক দিছিল। শেহতীয়াকৈ আজি চিনেমা হলত যেতিয়া ৰিলিজ হৈছে, এই ৰিলিজত তেওঁ যোনটো সহায় কৰিছে, উই আৰ ভেৰি ভেৰি থেংকফুল টু আৱাৰ অনাৰেবল চিফ মিনিষ্টাৰ। আৰু যিটো ব্যৱসায় তেওঁ চিনেমাটো চাইছে, ডেফিনেটলি তেওঁ যেতিয়া চিনেমাখন চায়, তেওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তেওঁ এখন চিনেমা চালে, তেওঁ যেতিয়া এটা এপিল কৰিব, ডেফিনেটলি প্ৰভাৱ পৰিব। তাত প্ৰভাৱটো পৰিছে। এতিয়া ভাবি লওক, আমাৰ এই চিনেমা হল কিছুমান মই খুলিব পৰা নাই বিকজ অফ ক'ভিড। এতিয়া আমাৰ গোলাঘাটৰ পৰা কওক, আমাৰ ছয়গাঁৱৰ পৰা কওক, আমাৰ বহুত জেগাত চিনেমা হল আমি খুলিব পৰা নাই, লাহে লাহে খুলি আহি আছোঁ। আমাৰ বহুত প্ৰেছাৰ চিনেমা হলটো খুলি দিবৰ কাৰণে। আমি কিছুমান জেগাত কৈছোঁ যে উইদিন 48 আৱাৰ্ছ আমি চেষ্টা কৰিছোঁ খুলিবৰ কাৰণে। তো এইটো হৈছে কেতিয়া? এইটো হৈছে অসমৰ মুখ্যমন্ত্ৰী এপিল কৰাৰ কাৰণে। ৰাজনৈতিক ঠিক কথা নহয়, কাশ্মীৰ এজ এ ৰিয়েলিটি, কাশ্মীৰ পণ্ডিতৰ বিষয়ে চবেই জানে। তো সেই এটা বেকগ্ৰাউণ্ডত সেইটো কথা চবেই জানিছিল। আৰু ৰাজনীতি এটা ছেকশ্যনে কৰিব পাৰে, কিন্তু এতিয়া অসমৰ মুখ্যমন্ত্ৰী যদি এপিল কৰে, ডেফিনেটলি এজ এ চিটিজেন অফ দিছ ষ্টেট এণ্ড দি কাণ্ট্ৰি, তো মই ভাবোঁ যে এই চিনেমাখন মই চাব লাগে। তো প্ৰাইম মিনিষ্টাৰে এপিল কৰিছে। আজি ৰাতিপুৱা যেনেকৈ ব্ৰেকফাষ্ট কৰিছে হোম মিনিষ্টাৰৰ লগত এই প্ৰডিউচাৰ ডাইৰেক্টৰ ইনক্লুডিং অনুপম খেৰ, তো সেনেকুৱা এটা প্ৰভাৱটো ডেফিনেটলি হৈছে। ৰিয়েলিটি চিনেমা এনেই মানুহ চাব বিচাৰে। তো মানুহ যেতিয়া ৰিয়েলিটি চিনেমা চাব খোজে, প্লাছ তাৰ ওপৰত এপিল কৰে, য'ত অসমৰ মুখ্যমন্ত্ৰী নিজে চিনেমাখন চাইছে, ডেফিনেটলি প্ৰভাৱ পৰিব এইটোৰ ওপৰত। ৰাজনৈতিক প্ৰভাৱ নহয়, এজ এ ষ্টেট হি ইজ আৰ দি হেড অফ দি ষ্টেট। তো প্লাছ এইটো গোটেই ইণ্ডিয়াত এটা হাইপ ক্ৰিয়েট হৈছে এইখন চিনেমাক লৈ। অকল ৰাজনৈতিক নহয়, ইভেন আপোনাৰ হেৰিও ফিল্ম ইণ্ডাষ্ট্ৰী মানুহবিলাকেও এপিল কৰিছে। চবেই এতিয়া আমি প্ৰথমতে এপিল কৰিছিলোঁ, আমিও এপিল কৰিছিলোঁ যে চব মানুহ ওলাই আহক চিনেমাখন চাবৰ কাৰণে। সেনেকৈ চবেই এপিল কৰিছে, সেইকাৰণে মানুহ ইমান চিনেমাখন চাবৰ কাৰণে আজি 600 স্ক্ৰীণৰ পৰা 2500, 3000 স্ক্ৰীণলৈ গুচি গ'ল। তো এইটো কি? এইটো এটা হাইপ ক্ৰিয়েট হৈছে, চবেই এপিল কৰিছে চাবৰ কাৰণে। সেই হিচাপে চবেই চাইছে চিনেমাখন। হ'লে আৰু এইখন ভাল চিনেমাখন, এইখনত চাবৰ কাৰণে চবেই আগ্ৰহ। এতিয়া আমি দেখিছোঁ যে আমাৰে কিছুমান চিনেমা হলত হলটো বুক কৰি লৈছে, বহুত শ্ব'ত হল বুক কৰিছে, হল বুক কৰি মানুহ চিনেমা চাইছে। এটা শ্ব' বুক কৰি লৈছে এটা হলত। সেনেকৈ আমাৰ বহুত হলত হৈছে। তো সেইটো এটা গুড চাইন ফৰ দি চিনেমা ইণ্ডাষ্ট্ৰী। এইখন এতিয়া এৰাউণ্ড 50 মানত চলি থাকিব লাগে এইখন চিনেমা, 50 to 52 মান।